এই পৃথিৱীত আল্লাহ তাআলাই মানুহক বিভিন্ন ধৰণে পৰীক্ষা কৰি থাকে। কাৰোবাক ৰোগ ব্যাধি দুখ কষ্ট অভাৱ অনাটন দি আকৌ কাৰোবাক সম্পদৰ প্ৰাচুৰ্য বিলাসবহুল জীৱন আৰু সুখ সমৃদ্ধি দান কৰে। সেইবাবে মানুহৰ উচিত বিপদ আপদত আল্লাহৰ ওচৰতেই পৰিত্ৰাণ প্ৰাৰ্থনা কৰা আৰু সুখ শান্তিটো মহান আল্লাহৰ চুবুৰীয়া কৃতজ্ঞতা জ্ঞাপন কৰা। কিয়নো আল্লাহ তাআলাই পবিত্ৰ কোৰাণত ইৰশাদ ফৰমাইছে, যদি তোমালোকে মোৰ নিয়ামতৰ চুবুৰীয়া আদায় কৰা তেনেহ'লে মই অধিক পৰিমাণে প্ৰদান কৰিম, আৰু যদি অকৃতজ্ঞ হোৱা তেনেহ'লে জানি ৰখা মোৰ শাস্তি অধিক কঠিন, অত্যন্ত কঠিন। গতিকে মানুহক পূৰ্বৰ অৱস্থা স্মৰণ ৰাখি আল্লাহ প্ৰদত্ত নিয়ামতৰ চুবুৰীয়া আদায় কৰিব লাগে, অন্যথা অকৃতজ্ঞ হোৱাৰ কাৰণে এই পাৰ্থিৱ জীৱনতেই আল্লাহ তাআলাই শাস্তি দিব পাৰে। হযৰত আবু হুৰাইৰা ৰাদিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক এই বুলি কোৱা শুনিছোঁ, বনি ইছৰাইলৰ মাজত 3জন ব্যক্তি আছিল, কুষ্ঠ ৰোগী, তপামুৰী আৰু অন্ধ। মহান আল্লাহ তাআলাই তেওঁলোকক পৰীক্ষা কৰিব বিচাৰিলে আৰু তেওঁলোকৰ ওচৰত এজন ফিৰিষ্টা পঠিয়ালে। ইয়াৰ পিছত ফিৰিষ্টাগৰাকী কুষ্ঠ ৰোগীৰ ওচৰত আহি তাক সুধিলে, তোমাৰ আটাইতকৈ পচন্দনীয় বস্তু কোনটো? তেওঁ ক'লে, সুন্দৰ ছাল আৰু সেই ৰোগৰ পৰা আৰোগ্য লাভ, মানুহে যাৰ কাৰণে মোক ঘৃণা কৰে। ফিৰিষ্টাই তাৰ শৰীৰত হাত ফুৰাই দিলে, ফলত তাৰ ৰোগ দূৰ হ'ল আৰু তাক সুন্দৰ বৰণ দান কৰা হ'ল। ইয়াৰ পিছত ফিৰিষ্টাই প্ৰশ্ন কৰিলে, তোমাৰ ওচৰত কোন সম্পদ আটাইতকৈ বেছি পচন্দনীয়? তেওঁ ক'লে, উট অথবা গৰু। তাক তেতিয়া 10 মহীয়া গৰ্ভৱতী এটি উট দিয়া হ'ল। ফিৰিষ্টাই ক'লে, আল্লাহ তাআলাই ইয়াৰ মাজত তোমাক বৰকত দান কৰক। ইয়াৰ পিছত তেওঁ তপামূৰীয়া ব্যক্তিৰ ওচৰলৈ গৈ প্ৰশ্ন কৰিলে, তোমাৰ আটাইতকৈ পচন্দনীয় বস্তু কোনটো? তেওঁ ক'লে, সুন্দৰ চুলি আৰু এই তপামূৰীয়াৰ পৰা মুক্তি, যাৰ বাবে মানুহে মোক ঘৃণা কৰে। ফিৰিষ্টাই তাৰ মূৰত হাত ফুৰাই দিলে, ফলত তাৰ তপামূৰীয়া ভাল হৈ গ'ল আৰু তাৰ সুন্দৰ চুলি গজি উঠিল। ফিৰিষ্টাই প্ৰশ্ন কৰিলে, কোন সম্পদ তোমাৰ ওচৰত অধিক প্ৰিয়? তেওঁ ক'লে, গৰু। তেতিয়া তাক এটি গৰ্ভৱতী গাই গৰু দিয়া হ'ল। ফিৰিষ্টাই ক'লে, আল্লাহ তাআলাই ইয়াৰ মাজত তোমাক বৰকত দান কৰক। ইয়াৰ পিছত ফিৰিষ্টা অন্ধ ব্যক্তিৰ ওচৰলৈ আহি প্ৰশ্ন কৰিলে, তোমাৰ অধিক পচন্দনীয় বস্তু কি? তেওঁ ক'লে, আল্লাহ তাআলাই মোৰ দৃষ্টিশক্তি উভতাই দিয়ক, যাতে মই মানুহক চাব পাৰোঁ। ফিৰিষ্টাই তাৰ চকু স্পৰ্শ কৰিলে, ফলত তাৰ দৃষ্টিশক্তি আল্লাহ তাআলাই উভতাই দিলে। ফিৰিষ্টাই প্ৰশ্ন কৰিলে, কোন সম্পদ তোমাৰ ওচৰত অধিক প্ৰিয়? তেওঁ ক'লে, ছাগলী। তাক তেতিয়া এনেকুৱা ছাগলী দিয়া হ'ল যি অধিক সংখ্যক পোৱালি দিয়ে। ইয়াৰ পিছত উট, গাই আৰু ছাগলীৰ পৰা পোৱালি হ'ল, আৰু উটৰ দ্বাৰা এটি পথাৰ, গৰুৰ দ্বাৰা আন এটি পথাৰ আৰু ছাগলীৰ দ্বাৰা আন এটি পথাৰ ভৰপূৰ হৈ পৰিল। ইয়াৰ পিছত ফিৰিষ্টাই কুষ্ঠৰোগীৰ ওচৰত তেওঁ প্ৰথম ৰূপ ধাৰণ কৰি আহি ক'লে, মই এজন মিস্কিন, সফৰত মোৰ সকলো নিশেষ হৈ গৈছে। আজি আল্লাহ তাআলাৰ ব্যতীত কোনো নাই যাৰ সহায়ত মই মোৰ গন্তব্যত উপনীত হ'ব পাৰোঁ। ইয়াৰ পিছত তোমাৰ সাহায্যত যিগৰাকী মহান আল্লাহে তোমাক সুন্দৰ বৰ্ণ, সুন্দৰ ছাল আৰু সম্পদ দান কৰিছে, সেই আল্লাহৰ নামত তোমাৰ ওচৰত মই এটি উট বিচাৰিছোঁ, যাৰ সহায়ত মই গন্তব্যত উপনীত হ'ব পাৰোঁ। তেওঁ ক'লে, মোৰ ওপৰত বহুতৰ অধিকাৰ আছে। তেওঁ ক'লে, সম্ভৱত মই তোমাক চিনি পাওঁ, তুমি কুষ্ঠৰোগী নাছিলানে? মানুহে তোমাক ঘৃণা কৰা নাছিলনে? তুমিতো অসহায় আছিলা, আল্লাহে তোমাক সম্পদ দান কৰিছে। তেওঁ ক'লে, এই সম্পদটো মই উত্তৰাধিকাৰ সূত্ৰে পূৰ্বপুৰুষৰ পৰা পাইছোঁ। তেওঁ ক'লে, তুমি যদি মিথ্যাবাদী হোৱা তেনেহ'লে আল্লাহ তাআলাই যাতে তোমাক পূৰ্বৰ দৰে বনাই দিয়ে। ইয়াৰ পিছত তেওঁ তপামূৰীয়া ব্যক্তিৰ ওচৰলৈ গৈ তেওঁৰ প্ৰথম ৰূপ ধাৰণ কৰি আহি অনুৰূপ কথা ক'লে, যি প্ৰথম ব্যক্তিজনক কৈছিল। দ্বিতীয় ব্যক্তিয়ে সেই উত্তৰেই দিলে, যি পূৰ্বৰ ব্যক্তিজনে দিছিল। ফিৰিষ্টাই এইজনকো ক'লে, তুমি যদি মিথ্যাবাদী হোৱা তেনেহ'লে আল্লাহ তাআলাই যাতে তোমাক পুনৰাই পূৰ্বৰ দৰে বনাই দিয়ে। ইয়াৰ পিছত ফিৰিষ্টাৰ অন্ধ ব্যক্তিৰ ওচৰলৈ গৈ তেওঁ পূৰ্বৰ ৰূপ ধাৰণ কৰি আহি ক'লে, মই এজন মিস্কিন আৰু পথিক, মোৰ সকলো বস্তু সফৰত নিশেষ হৈ গৈছে। এতিয়া গন্তব্য স্থান পাবলৈ আল্লাহ ব্যতীত আৰু কোনো উপায় নাই। ইয়াৰ পিছত তোমাৰ সাহায্য, সেই আল্লাহৰ নামত তোমাৰ ওচৰত এটি ছাগলী সাহায্য বিচাৰিছোঁ, যিয়ে তোমাক তোমাৰ দৃষ্টিশক্তি উভতাই দিছে।
ব্যক্তিগৰাকীয়ে ক'লে, মই অন্ধ আছিলোঁ, মোৰ দৃষ্টিশক্তি আল্লাহ তালাই উভতাই দিছে, সেয়েহে আপোনাৰ যিমান ইচ্ছা ধন সম্পদ লৈ যাওক আৰু যি ইচ্ছা ৰাখি যাওক। আল্লাহৰ শপত, মহান আল্লাহৰ ৱাস্তে আজি আপুনি যিয়েই লৈ যায়, মই আপোনাক তাত বাধা প্ৰদান নকৰোঁ। ফিৰিস্তাই ক'লে, তোমাৰ সম্পদ তোমাৰ ওচৰতেই ৰাখা, তোমালোকক কেৱল মাত্ৰ পৰীক্ষা কৰা হৈছে। তোমাৰ প্ৰতি আল্লাহ তালা সন্তুষ্ট আৰু তোমাৰ অন্য দুজন বন্ধুৰ প্ৰতি অসন্তুষ্ট হৈছে। গতিকে আল্লাহ তালাই যে মানুহক বিভিন্ন প্ৰকাৰে পৰীক্ষা কৰে, উপৰোক্ত হাদিছ ইয়াৰ বাস্তৱ প্ৰমাণ। সুখ আৰু সুন্দৰ জীৱন যাপন কৰা লোকক আল্লাহ তালাই পৰীক্ষা কৰে, তেওঁ আল্লাহৰ এই নিয়ামতৰ চুকুৰীয়া কৃতজ্ঞতা জ্ঞাপন আদায় কৰিছেনে নাই। আনহাতে দুখ কষ্টৰ মাজেৰে জীৱন যাপন কৰা লোকক আল্লাহ তালাই পৰীক্ষা কৰে, মানুহজনে ইয়াৰ ওপৰত সবুৰ ধৈৰ্য কৰিছেনে নাই। উভয় প্ৰকাৰ লোকে যদি নিজৰ দায়িত্ব যথাযথভাৱে পালন কৰে, তেনেহ'লে আল্লাহ তালাই পুৰস্কৃত কৰে, আৰু যদি পালন নকৰে তেনেহ'লে নিয়ামত তাৰ পৰা কাঢ়ি লয় আৰু আল্লাহৰ আজাবত পতিত হয়। সেয়ে দুনিয়াৰ মোহমায়াত নপৰি আল্লাহৰ চুকুৰীয়া আদায় কৰাই প্ৰকৃত মুমিনৰ পৰিচয়।